আমেৰিকা জাপানত ঘূৰি ফুৰো সপোনত মোৰে দেহি কাষতে লৈ লৈ মিছিছিপি নদী হৈ যাব খোজে তোমালৈ লেডিজ এণ্ড জেণ্টেলমেন ৱেলকাম আজি আমি গুৱাহাটী মহানগৰীৰ পৰা অলপ দূৰলৈ আহিছোঁ গুৱাহাটীৰে অংশ কামৰূপৰ আমি বৰকা বুলি কয় খুবেই ধুনীয়া ঠাই আৰু আমাৰ আজি ৰিংকু প্ৰিয়মে মাতিছে ৰাতিৰ এসাঁজ খাবলৈ ধুনীয়া পৰিৱেশ এটা চাওঁ কেনেকুৱা লাগে থেংক ইউ ছ' মাছ আৰু চিনাকি কৰাই দিব খুজিছোঁ দুজন বন্ধু আছে নামখিনি ক'লে হ'ল দিগন্ত আৰু নিপজ্যোতি সকলোৱে একেলগে আজি ৰাতিৰ সাঁজ খাম ধুনীয়াকৈ সকলোৱে মস্তি কৰিম আজি একদম পথাৰৰ মাজত খুবেই ভাল লাগিব আৰু বহু শিল্পী আমাৰ মাজত আহিব এতিয়ালৈকে আমি ছাৰপ্ৰাইজ হিচাপে থাকিব হয়তো বিমানদলত ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা সৰু খানাত মোৰ একদম ঘৰত অহাৰ কাৰণে ধন্যবাদ থেংক ইউ ভাল লাগিব একদম আহি যোৱা আপুনি কেনেকৈ পাই নাজানো ৱাও গ্ৰেট বঢ়িয়া লাগিছে ইমান ধুনীয়া ঠাই পৰিৱেশ মুকলি পথাৰ তাৰপিছত তোমালোকে ইমান ধুনীয়া এটা এৰেঞ্জমেণ্ট কৰিছে থেংক ইউ ছ' মাছ থেংক ইউ বঢ়িয়া লাগিব আমি কিবা বনাওঁ ইয়াতে বনাব লাগে আজি মোৰ ফালৰ পৰা কিবা স্পেচিয়েল এটা বনাওঁ আপুনি বনাব নিশ্চয় মই বনাম তোমালোকে নালাগে আজি মই আলহী তোমালোক কিয় বনাই অ'কে ঠিক আছে গৰু তেন্তে অ'কে আমি আজি আপোনাৰ খাদ্য টেষ্ট কৰিম অ'কে নিশ্চয় আজি মই তেন্তে বনাম ধুনীয়াৰে এটা স্পেচিয়েল ডিছ অ'কে অকল ধুনীয়া থাকিব জীৱনত সদায় প্ৰথমতে তেলেই দিব লাগিব আজিকালি নহয় উইদাউট তেল একো কাম নাই একদম তেল দিবই লাগিব মানুহকো তেল দিব লাগিব মানুহক তেল দিব লাগিব প্ৰথম যেনেকৈ আমি তেল দিছোঁ আৰম্ভণি কৰিছোঁ তোমাৰ জীৱনত নিশ্চয় ধুনীয়া চেনি নতুবা তেল থকা গানো প্ৰথম দিছা তুমি এটা নিশ্চয় আমেৰিকা হওক বা জাপানতে হওক তেল লাগিবই কিন্তু তেল লাগিবই তাৰপিছত আমি যাম ছেকেণ্ড ইয়াত আমি শুকান জলকীয়া আৰু কেঁচা জলকীয়া মিক্স কৰিম অ'কে আমি আগবাঢ়ো অ'কে দুটিমান জলকীয়া তুমি লোৱা জলকীয়া ৰিংকু তুমি দেখিলা মাংসখিনি অলপ ব্ৰাউনিছ টাইপ হৈছে কালাৰটো অলপ চেঞ্জ হৈছে এতিয়া আমি এটা কাম কৰিম ইয়াৰ ওপৰত আদা নহৰু প্ৰথম ঢালি দিম অ'কে এতিয়া গোন্ধটো আহিব আৰু এতিয়া গোন্ধটো আহিব ইয়াত কিন্তু দুটামান বস্তুৰ প্ৰয়োজন নাই কি বস্তু হালধি হালধিটো ইয়াত হালধি নিদিওঁ ইয়াত যথেষ্ট পৰিমাণৰ ধুনীয়া লাগিব প্ৰথম কথা এইটো খাদ্য মই লগৰ ফ্ৰেণ্ডৰ দাদাকেইটো খুৱাব লাগিব নিশ্চয় শিকি লৈছোঁ আপোনাৰ পৰা তেওঁলোকো মাতিম অলপ পিছত আমি নিশ্চয় আছে বুলি গম পাইছোঁ উমান পাইছোঁ তুমি ওচৰত আহিবা এটা গোন্ধ এটা আহিছে মাংসটো সিজিবলৈ ষ্টাৰ্ট কৰিছে দুবাৰমান লাৰি দিয়া ভাল লাগিব তুমি খানা বনাই ভাল বনাই নাপোৱা মই খানা বনাওঁ মই ঘৰত বনাওঁ আৰু কেতিয়াবা লগৰ ফ্ৰেণ্ডৰ খানাত কেতিয়াবা বনাওঁ মানে তোমাৰ কিবা ডিফাৰেণ্ট বেলেগ ধৰণে বনাই অলপ ভাল লাগে মোৰ একচুৱেলি আমাৰ ল'ৰা মানুহসকলৰ গোন্ধ কিন্তু জানানে মোৰ একচুৱেলি আইতাহঁতৰ ঘৰ পাঠশালা তো পাঠশালাত মোৰ আইতাই খুব ধুনীয়া এটা খাদ্য খুৱাইছিল আমাৰ যোনটো কলাখাৰ থাকে যে কলাখাৰৰ যোনটো আঞ্জা মানে সৰু সৰু টিকলা মাছৰ আঞ্জা তাতো হালধি নালাগে সেইটো খাই খুব ভাল লাগে আৰু মই আইতাৰ পৰা শিকিছিলোঁ এদিন তোমাৰ পৰা তেনে এইটো খাব লাগিব নিশ্চয় মানে আইতাৰ কিছুমান গোন্ধ তোমাক দি গৈছে হাতখনো দি গৈছে অলপ চলপ কণ্ঠটো তোমাৰ ভালে নিজৰ হাতখনো তোমাৰ ভাল হ'ব ট্ৰাই কৰোঁ আৰু বহুত ভাল লাগে যেতিয়া অলপ আনকমন এটা ৰেচিপি আমি খাব পাৰোঁ আৰু আজি বিৰাট লাকি ইমানদাৰ হাতেৰে আজি টেষ্টি এটা খাদ্য খাব পাম বুলি আশা ৰাখিছোঁ নিমখ দি দিওঁ নেকি নিশ্চয় নিমখ দিব লাগিব গছৰ ওপৰতো উঠি আমেৰিকা যাব ল'ৰাটো চাবৰ কাৰণে তেতিয়া বহুত ভাল লাগে ধেমাজিটো প্ৰগ্ৰেম কৰিব যাওঁতে গছৰ ওপৰত সেইবিলাক বহুত এটা ধুনীয়া স্মৃতি অ'কে ৰিংকু আমি ইয়াৰ ওপৰত ধুনীয়া দিম ধুনীয়া দিয়াৰ পিছত তোমাৰ গান শুনিম অ'কে ইয়াত ধুনীয়া দিছোঁ এতিয়া যথেষ্ট পৰিমাণ ধুনীয়া দিব লাগিব যথেষ্ট পৰিমাণ
আৰু বহুত ধুনীয়া দিব লাগে ন বহুত ধুনীয়া তুমি হাতখন নিয়ে তোমাৰ একদম গীত গান যিটোৱে তোমাৰ জীৱনত নতুন এটা মাইলেজ এটা দিছিল অলপ শুনিব বিচাৰিছোঁ জোনতৰা জিলিকে ৰাতিৰ আকাশত সুন্দৰী আছেনে মোৰে কপালত সপোনৰে পৰ্যটক সযতনে ৰাখিছোঁ ভাহি যাব গ'লে এৰি থৈ ভাহি যাব গ'লে এৰি থৈ মোৰে মৰমী মন চেতন ৰাতি ৰাতি দুচকুৰ ভাঙিছে শয়ন কিয়বাৰ হ'ল মই তোমাতে মগন আমেৰিকা জাপানত ঘূৰি ফুৰো ভৱনত মোৰে দেহি কাষতে লৈ লৈ মিছিছিপি নদী হৈ যাব খোজে তোমালৈ মৰমৰে বুকুখন বৈ এই গীতটি মোৰ প্ৰথম গীত আৰু মানুহে আঁকোৱাই লৈছে গীতে মই সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোনে যোনে চাই আছে এই গীত এই ফুটি টেবল অনুষ্ঠানটি চাই আছে খুব ধুনীয়া অনুষ্ঠান আৰু বিভিন্ন আনকমা এটা থলুৱা খানা এটা এই অনুষ্ঠানটিৰ জৰিয়তে প্ৰচাৰ কৰা যাব আৰু বিশেষকৈ মই আমেৰিকা জাপানৰ গীতটি যিহেতু মোৰ প্ৰথম গীত আৰু সমূহ দৰ্শকবৃন্দ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ গীতবিলাক আপোনালোকে আঁকোৱাই লৈছে বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ এনেকৈ ছাপোৰ্ট কৰি যাব নিশ্চয় নিশ্চয় ৰিংকু জীৱনত কেতিয়াবা প্ৰেমৰ কথা এটা তুমি প্ৰেমত কেইবাৰ পৰিছিলা সঁচা কথা ক'বা খানা আছে আগত নহ'লে নোখাওঁ তোমাক মই নাই একচুৱেলি প্ৰেম মানে সহজে ক'বলৈ মই বুলি নক'বা মই প্ৰথম মোৰ প্ৰথম গাৰ্লফ্ৰেণ্ড হ'ল মিউজিক আৰু ছেকেণ্ড গাৰ্লফ্ৰেণ্ড মিউজিক থাৰ্ড গাৰ্লফ্ৰেণ্ড মিউজিক তো মই মোৰ গাৰ্লফ্ৰেণ্ড হ'ল মিউজিক মোৰ প্ৰেম হ'ল মিউজিক আৰু প্ৰেমৰ কাৰণে জীয়াই আছোঁ আৰু যোনে ছোৱালী মোৰ কাষলৈ আহিছে বা আহিব মিউজিকৰ কাৰণেহে আহিব কিন্তু সঁচা কথা তুমি মিউজিক সঁচা কথা তুমি যিহেতু মিউজিকৰ প্ৰতি নিজকে সমৰ্পণ কৰি দিছা মিউজিকৰ ভক্ত বুলি ক'ব লাগিব ভক্ত মানে তুমি মিউজিকক ভক্তি কৰা সৰস্বতী সদায় তোমাৰ কণ্ঠত থাকক গলটো যি আছে তোমাৰ গালাত সৰস্বতী বিৰাজমান হৈ থাকক ভাল ভাল গানৰ তুমি আৱিষ্কাৰ কৰা সকলোকে দিব পাৰা তাৰ কাৰণে ভগৱান ৰিংকুক সদায় এনেকুৱা কৰি ৰাখিবা ৰিংকু বহুত ভাল মানুহ ভাল ল'ৰা ৰিংকুই বহুত কষ্ট কৰি ইমান ধুনীয়া ঠাই আনিছে আৰু তোমালোক স্পেচিয়েলি বৰকা ঠাইখন সঁচাই বহুত ধুনীয়া গুৱাহাটী ইমান ওচৰতে তোমাৰ দেখিছোঁ মোৰ লগতে আলু খেতি কৰিছা ফিচাৰী আছে তোমাৰ খেতি কৰোঁ সঁচা খেতি কৰা নাই তুমি সঁচাই আলু খেতি তুমি নিজে কৰিছা শুনিছা আলু খেতি মানে দেউতাও কৰে ময়ো কৰোঁ আচ্ছা তোমালোকৰ আলু তেন্তে আমি আজি ইয়াত পুৰি খাব লাগিব আজি পুৰি খাম নিশ্চয় আজি পুৰি খুৱাম আপোনালোকক তেন্তে ৰিংকু আমি মাংসখিনি প্ৰায় হৈছে আমি পৰিৱেশন কৰিম একদম অ'কে তাৰপিছত আৰু আমি কথা পাতিম ঠিক আছে অ'কে দিয়া ভাল লাগিছে থেংক ইউ প্ৰায় ৰেডি হৈছে এতিয়া বন্ধুসকলক মাতি দিওঁ নিশ্চয় আমাৰ যে বাবলি আছে বাবলি বৰ বিখ্যাত ল'ৰা ৰুদ্ৰাক্ষ বুলি যিটো ইভেণ্ট আছে তাৰে মালিক বুলিও ক'ব লাগিব আমাৰ প্ৰগ্ৰেম গোটেইবিলাক চাই মেনেজ কৰি তোমালোকৰ শুনিছোঁ খুব নাম আমাৰ পেটক চাই আৰু খুব হেণ্ডচাম ল'ৰা বিয়া পাতিছে নেকি তেওঁ বিয়া পাতিছে ন এইটো খুব গুৰুত্ব কথা ৰাইজসকল বাবলি বিয়া পাতিছেনে পতা নাই এইটো আমি বাবলিৰ মুখেৰে আমি সুধিম কিন্তু আজি বৌক এতিয়ালৈ দেখা নাই তেওঁৰ বন্ধুবৰ্গবিলাক নি দিগন্ত কিবা কিবি আপডেট দি থাকে ভাল লাগে ভাল ল'ৰা খুবেই জচিলা বুলি ক'ব লাগিব চ' ডেটছ ৱাই আমি মাতি দিওঁ বাবলি ক'ত আছে বাবলি আহিছোঁ ৱেলকাম বাবলি আৰু কিবা কিবি বনাইছোঁ ৰিংকুহঁতৰ ঘৰত আহি পিনে পথাৰৰ মাজত দেখাটো বহুত টেষ্টি তোমাক এবাৰ খুৱাইছোঁ অ'কে তোমাৰ কাৰণে
এই ভগৱান Special দিব দেই। স্পেচিয়েলি দিছোঁ এবাৰ কোৱা কেনেকুৱা থেংক ইউ পুৰা একদম আমাৰ মানে একদম স্পেচিয়েল এটা আনকমন দিছে একদম ধুনীয়াৰে বনাইছোঁ একদম মানে নতুন আইটেম অ'কে আৰু বাকী নিপ আহিব লাগে দ্বীপ আছে দিগন্ত আছে দিগন্ত বন্ধু তুমি আহি সুব্ৰত কি আপোনাৰ লুকাই থাকে চন্দন আছে তোমাৰ হাতেৰে অলপ দিলে সঞ্জীৱ আছে চবকে মাতক আৰু অ'কে অ'কে আৰু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টু আছে আচ্ছা আচ্ছা মনটো আহি পাইছেনে মই পোৱা নাই আহিছে মনটো মানে মজা মনটো মানে আপোনাক বিচৰা হৈছে আপোনাক পুৰস্কৃত কৰিব আমাৰ আজি যোনে এৰেঞ্জ কৰিছে গোটেইখিনি আচ্ছা ৰিংকু প্ৰিয়মে তালি তোমাৰ ইপিনে আহিবা এইফালে আহিলে তুমি এবাৰ টেষ্ট কৰি চোৱা কেনেকুৱা হৈছে এইটো ৰিংকু বনাইছে নি ন ৰিংকু বনাইছে মই বনাইছোঁ আচ্ছা আচ্ছা চিকেন চিকেন মজা মজা তুমি বনাবও জানা মানে ন মই বনোৱা নাই বিমান দা বনাইছে আমি গোটেই মিলি বনাইছোঁ কেৱল কোৰাছ এনেকৈ দিছোঁ টেষ্টি আছে বিৰাট ধুনীয়া ধুনীয়াকৈ তোমাক অলপ খুৱাই লওঁ নিশ্চয় মোৰতো জিভাৰ পানী পৰি আছে ভাই বিমান দা বনাইছে মই অলপ খাওঁ মিছা থ'লে কি হ'ব মজা বৈ যা চিকেনটো একচুৱেলি ফ্ৰেছ আছিল ফ্ৰেছ চিকেন আনিব লাগে আচলতে ফিল্ডটো পূৰা আমাৰ যদিও মাঘৱী উৰুকা গ'ল ৰিংকু আজি ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে মোক ক'লে যে তুমি আহিব লাগিব আমি বহুত দিনৰ বন্ধু একেলগে কাম কৰি আছোঁ আপোনালোকে ইয়াৰ গানবিলাক সকলোৱে আদৰি লৈছে ভাল লাগিছে তো আহিলোঁ আহি পৰিৱেশটো দেখিয়ে ভাল লাগিলে যে ইমান ধুনীয়া একদম ধুনীয়াকৈ ভেলাঘৰ নিচিনাকৈ বনাইছে সাজিছে চবেই তো চিকেন টেষ্ট বঢ়িয়া সেইটো অকল ধনিয়া পাতেৰে বনোৱা গৈছে আচ্ছা অকল ধুনীয়া অকল ধনিয়া পাত আৰু তোমাৰ এটা কথা কওঁ চেল্ফি লেলেৰেটো এবাৰ যদি গাই দিয়া গাই দিব লাগে সকলো একেলগে सेल्फी ले ले रे सेल्फी थोड़ा थोड़ा ले मिली जुली रे टीना मीना जीना की जीना मोबाइल बिना थोड़ा चांस लेके थोड़ा डांस मार ले मेला कर भीड़ में ढिंका सिखा रे सेल्फी ले ले रे सेल्फी थोड़ा थोड़ा ले थैंक यू ধন্যবাদ মন্টু তুমি আমাৰ ইয়াত আহিলা খানা কেনেকুৱা হৈছে আৰু কৈছে আৰু ভাল ভাল কিবা কিবি আহি আৰু আছে আহিছে নতুন নতুন আইটেম আছে আৰু কিন্তু আজি কাৰণে স্পেচিয়েল এইটো আছিল একদম বঢ়িয়া লাগিছে আৰু আগন্তুক সময়ত এনেকুৱা খানা কিবা কিবি হৈ থাকিব তোমাক ইনভাইটেশ্যন মোক মাতি থাকিব লাগিব ডেফিনেটলি তুমি থাকিবই মই আহি থাকিম আৰু বাবলি বিষয়ে কিবা ক'বা নেকি বাবলি বিয়া পাতিছে নেকি গম পোৱা নেকি আলু একচুৱেল বাবলি মই যেতিয়া ষ্ট্ৰাগল কৰি আছিলোঁ গুৱাহাটীত তো তেতিয়া ইয়াক পোৱা ই মোক পোৱা আমাৰ বহুত বেয়া দিন গৈছে তো ভাল লাগিছে আজি ই ধুনীয়াকৈ নিজৰ জেগাত নিজে মেনেজমেণ্ট হাতত লৈছে তো বিয়া নাই পতা নেকি বাৰু গম পোৱা নাই এবাৰ পাতিছে বাৰু আৰু যদি পাতে মই নাজানো নাই ঠিকে আছে দিগন্ত কিয় ক'বা তুমি নাই বিৰাট ভাল লাগিছে আজি আহি আৰু এইটো বহুত ধুনীয়া বনাইছে আপুনি থেংক ইউ দিগন্ত এটা কথা কওঁ তোমালোকে ৰুদ্ৰক্সৰ মানে লাগি থাকা আৰু ৰুদ্ৰক্স বৰ্তমান ছাকচেছ হৈছে আৰু তোমালোকে এটা কথা মনত ৰাখিবা সদায় লাগি থাকিবা তে ছাকচেছটো থাকিব অলপ লাগি থকাটো কমাই দিলা ছাকচেছ গ'ল আৰু আশা কৰোঁ সকলোৱে সদায় তুমি ভাল ল'ৰা এজন হৈ থাকিবা সকলোৱে মৰম কৰিবা ভাল লাগিব আমি সকলোৱে এনেকৈ এনজয় কৰি থাকিম আৰু আমি এনেকৈ ধুনীয়া ধুনীয়া খানা বনাই থাকিম ৰেচিপি বনাই থাকিম আৰু সহায় সহযোগ কৰি থাকিবা দেই অ'কে থেংক ইউ ভাল লাগিল আজি সকলোৰে লগত থাকি ৰিংকু ক'ত গ'লা ৰিংকু ব্যস্ত হৈ আছে ফোন আহিছে বিজি পাৰ্চন এয়া ৰিংকু কেনেকুৱা লাগিল একদম বঢ়িয়া লাগিছে মই আৰু লাগে তাৰমানে দিম নিশ্চয় তুমি তোমাৰ লগত ঠাইত আনিলা বাতি আনিলা তোমাৰ লগত ঠাইত কিবা এটা বনালোঁ খালোঁ আমি ভাবিব পাৰোঁ কি আমাৰ ফুডি ট্ৰাইবেল শ্ব'টো নতুন শ্ব' এটা তোমাৰ আজি ছাকচেছ হৈছে একদম ধন্যবাদ তোমাক দিছোঁ আৰু এনেকুৱা যাতে পৰিৱেশ কৰি থাকা আৰু মোক মাতি থাকিবা আমি আহি থাকিম ন আমি প্ৰত্যেক বছৰ এইটো এনেকৈ খানা খাওঁ যোৱাবাৰো এবছৰ মই যোগদান কৰিলোঁ এইবাৰ আপুনি মই পাৰ্মানেণ্ট একদম পাৰ্মানেণ্ট নেক্সট বাৰো আপুনি কাৰ্ড চাৰ্ড বনাব লাগিব নে আৰু এটা ভাল কথা এটা কি একচুৱেলি আমি বাবলি মই গুৱাহাটীৰ মাজমজিয়াত থাকোঁ তাতে এই পৰিৱেশটো নাই পথাৰ এখন নাই তো বহুত দিনৰ মূৰত ৰিংকু ঘৰলৈ আহিলোঁ এখন ধুনীয়া পথাৰ একদম গাঁৱত ঘৰত থকা নিচিনা লাগিছে সেইটো চবতকৈ ভাল কথা এই পৰিৱেশটো মোৰ বিৰাট ভাল লাগে তাৰমানে আমি পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাইছোঁ নেকি আজি যিটো খোৱালোঁ মাতি থাকিবা তোমাক খুৱাই থাকিম একদম চিকেন আনি থাকিবা বনাই খুৱাই থাকিম ভাল ভাল আইটেম আৰু একদম নিশ্চয়
থেংক ইউ